সময় আৰু শিক্ষাৰ সঠিক ব্যৱহাৰে এজন মানুহক সফল কৰি তোলে। ডাঙৰ সপোনবোৰ পূৰণ হ'বলৈ ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব। জীৱনত সঠিক সময় কেতিয়াও নাহে, যেতিয়া আপুনি আৰম্ভ কৰে সেই সঠিক সময়। আপোনাৰ জীৱন আপোনাৰ হাতত আছে, আন কাৰোবাৰ বাবে অপেক্ষা নকৰিব। যেতিয়া লক্ষ্যপ্ৰাপ্ত কৰা কঠিন হৈ পৰে, আপোনাৰ লক্ষ্য সলনি নকৰিব, বৰঞ্চ আপোনাৰ প্ৰচেষ্টা সলনি কৰিব। জীৱনত জিকিবলৈ উদ্দেশ্য দৃঢ় হ'ব লাগিব আৰু হাৰিবলৈ এটা ভয়ে যথেষ্ট।